তেওঁৰ ওপৰতো আমি দৃষ্টি ৰাখিব লাগিব আৰু যদি প্ৰয়োজন হয় আমাৰ ওপৰত ন্যস্ত দায়িত্ব পালনত আমি অগ্ৰসৰ হ'ম। সুন্দৰ প্ৰভু, অতিকে সুন্দৰ। আৰু যদি হয় প্ৰয়োজন অম্বৰ ফালিছিলি এই মহাদেৱ শিৱই খন্তে কতে তাণ্ডৱ ৰূপ ধৰি মহাপ্ৰলয় কৰিম। ভোলানা আমি বাকু আজ্ঞাবাসী বৃত্ত মাধৱৰ যুধিষ্ঠিত হৈ দয়াময়ে যি আজ্ঞা দিয়ে আমি তাকে কৰিম পালন। তেন্তে সৃষ্টিকৰ প্ৰভু ফুলপানী প্ৰভু সকলোটি নিজ নিজ দায়িত্ব সাধনৰ নিমিত্তে অগ্ৰসৰ হওঁ। প্ৰজাপতি দেখি